মাননীয় সদস্য দুৰ্গাদাস বড়ো। এজনো চৰকাৰ যদি প্ৰতিনিধি নাথাকিলে কেবিনেটৰ বৈঠক চলি আছে কাৰণে হোৱা নাছিলে। নাই, গভৰ্ণৰৰ স্পীচৰ ওপৰত কোনো কেবিনেট মিনিষ্টাৰ থকাৰ প্ৰয়োজন আছে বুলি ৰুল মতে নাথাকে। যেতিয়া ৰিপ্লাই দিওঁতে চিফ মিনিষ্টাৰে ৰিপ্লাই দিব, নহ'লে অন বিহাফ অফ চিফ মিনিষ্টাৰ কনচাৰ্ণ মিনিষ্টাৰে দিব পাৰে। নোট কৰা আছে, নোট কৰা মানুহ আছে। নাই, মাননীয় অধ্যক্ষ মহোদয়, তেৰেছ গোৱালা ডাঙৰীয়াৰ যিটো ধন্যবাদসূচক প্ৰস্তাৱ তাৰ সপক্ষত মই বক্তব্য ৰাখিব বিচাৰিছোঁ। কেইবাটাও বিষয়ৰ ওপৰত ক'ব লাগিছিল, আপোনালোকে উল্লেখ কৰা সময়মতে সেই গোটেইকেইটা বিষয়ৰ ওপৰত বক্তব্য ৰখাটো সম্ভৱ নহয়। কিন্তু চলিত চৰকাৰখনে যোৱা দিনটোত বিশেষকৈ এই 9মহীয়া কাৰ্যকালত সাংঘাতিক ধৰণৰ কেইবাটাও চেলেঞ্জ তেখেতসকলে লৈছে। মই প্ৰায় 40 বছৰ ৰাজনীতিত পৰোক্ষভাৱে থকা হিচাপে এগৰাকী মুখ্যমন্ত্ৰী বা এখন চৰকাৰে ইমানকেইটা চেলেঞ্জ একেলগে লোৱা মই কোনোদিন দেখা নাছিলোঁ। প্ৰথম চেলেঞ্জ হৈছে